এটা কথা কম যে আপোনালোকে এটা অভিলেখ গঢ়িলে, আপোনালোক সকলো এটা এটা অভিলেখৰ অধিকাৰী হ'ল। আৰু অকল ৰাজ্যিক অভিলেখেই নহয়, এইটো আমি কথা পাতিম, আমাৰ বাহিৰৰ প্ৰতিনিধি ইয়াত আছে, ৰাষ্ট্ৰীয় অভিলেখো হ'ব, আন্তঃৰাষ্ট্ৰীয় অভিলেখো হ'ব। এইটো ইমান সুন্দৰ পৰিৱেশ চাওকচোন, কেওফালে অকল আইসকল, কেওচাইডে আইসকলৰ গোট বৈছে। এয়া জাতিৰ মহামানী